ঐ আহিছে ঐ বাইদেউ ধুনীয়া লাগিছে ঐ ভণ্টি ৰ আকৌ আমিও যাম নহয় আমিও যামতো ঐ বাইদেউ ঐ জলদি ঐ বল ঐ ভাই এজনী তহঁতৰ ভণ্টি হ'ব তহঁতৰ ভণ্টিক যদি কোনোবাই এনেকুৱা কৰিলেহেঁতেন কেনেকুৱা লাগিলেহেঁতেন নিজৰ ভণ্টি আনৰ ভণ্টি মা এই নাৰীৰ সমাজটোৰ বাবে এই পৃথিৱীখন দেখিছে কথাবোৰ অলপ ভাবি চাবা আকৌ ঐ বল সোনকালে কলেজ দেৰি হ'ব ঐ বল Thank you so much. হ'ব একো নাই কলেজলৈকে যাবা ব'লা একেলগে যাওঁ Sir, may I come in? Yes, come in. কিয় ইমান দেৰি হ'ল? Sir, ৰাস্তাত অলপ প্ৰব্লেম হৈছিল সেইবাবে আৰু তোমাৰ? Sir, একে প্ৰব্লেম ঠিক আছে কালিৰ পৰা সোনকালে আহিব ট্ৰাই কৰিবা জয়ন্ত তুমি বহিখন উলিয়াই এইখিনি লিখি লোৱা আৰু মলয়া তুমিও লিখি লোৱা মেৰে নাৰী নাৰা নেনে নানা নাৰী নেৰে নেনে নানা নেনে নানি না জয়ন্ত ও জয়ন্ত ছাৰ তোমাৰ লিখা হ'লে হ'ল Thank you, sir. ঐ মই তোক এটা ডায়লগ কম দেই কোৱাচোন দুবৰীৰ নিয়ৰ গেলা খাও পিয়ৰ এইবাৰ বহাগতে মাৰ বোৱাৰী কৰিম টেনচন লৈছ কি হ'ল কাম এটা কৰিব নাজানো মাৰ বোৱাৰী বনাও মই নাজানো কি হ'ল তই জানো ন তই শিকাই দিবি হাল মাৰিব শিকাব নালাগে হাল মাৰিব জানো এতিয়া হালোৱাহে হবি মানে নহ'লে কি হ'ব লাগে ভালকে পঢ়া শুনা কৰি ভাল কাম এটা কৰিব নিচাৰিনো কিয় বেলেগে ইমান চাকৰি পাই আছে চা নহ'লে চাকৰি কৰা ল'ৰা এটা বিচাৰি তোক আৰু একো এটাই ক'ব নোৱাৰো হ'ব তোক যেনেকা নহ'লে সুখত ৰাখিম নহয় বাহ প্ৰেম মানে ফাটাফাটি ন ঐ তাই অহা নাই নেকি কোন তাইও জয়ন্ত দা এই আমাৰ মলীয়া বাইদেউ আই ঐ মোৰ কলিজাজনী কেলা পতাই নাই কলিজা বোলে ঐ বেছি আশা কৰাটো ভাল নহয় পিছত বহুত কন্দুৱাই হয় বাৰু তহঁতে থাকচোন দে মই তাৰ লগত কথা পাতি আহোঁ হাই তোমাৰ লগত কথা এটা আছিলে অলপ টাইম হ'ব নেকি কোৱাচোন কি কথা অলপ চাইড হ'ব পাৰিবা মানে কথাটো হ'ল মই যিদিনা এইখন কলেজত প্ৰথম আহিছিলোঁ সিদিনাৰ পৰাই এজনী ছোৱালীক বহুত ভাল লাগিছিল তাই এদিন কলেজত নাহিলে মোৰ ক্লাছ কৰি ভাল নালাগে মই তাইক বহুত আৰে
কি হ'ল আকৌ? ঐ মলয়া, কথাখিনি সম্পূৰ্ণ শুনি যাচোন। মলয়া, মোৰ হাতত ধৰিবলৈ ক'ত অধিকাৰ পালি? এদিন সহায় কৰিলো বুলি হাতত ধৰিব সাহস পালি? ঠিক আছে যোৱা তুমি, নে আৰু কিবা ক'বলৈ বাকী আছে? ঐ ভাই কি হ'ল? আৰে ভাই আমি আছোতো, ক না। কি হ'ব আৰু, কোনোবা ছোৱালীজনীক ভাল পাই মোক কৈ শুনাই আছিল। মলয়া তোমাৰ ভুল হৈছে নেকি? জন্তইতো কপিল, যাৰ সম্পূৰ্ণ কথাখিনি শুনাৰ ধৈৰ্য নাই তাইকনো আৰু কি ক'ম, যোৱা। ঐ ভাই বল। বল ভাই। মাজনী, কি হৈছে তোৰ? কান্দি আছা যে? দেউতা, মোৰ আজি মালৈ বহুত মনত পৰিছে। মায়ে মোক ইমান সাহস দিছিল, তুমি ডাঙৰ হৈ চাকৰি কৰিবা আৰু এখন গাড়ী লৈ দূৰ দূৰণি ফুৰিবলৈ যাম। এতিয়া মায়ে নাই, মই আৰু নপঢ়ো দেউতা। মাজনী কি কৈছ তই? এইবোৰ তই পঢ়িব লাগিব। তোৰ মাহে নাই, মই আছো নহয়। মোৰ বাবেতো এতিয়া তই সকলো, তই পঢ়িব লাগিব। ঐছা, এইটো তোৰ হিৰইনী। লাহেকে আহি থাক। मेरे नारी नारा ने জয়ন্ত, नारी ने ना ना ने नानी ना। চৰি, মই তোমাক কালি চৰ মাৰিব নালাগিছিল। একো নাই, এখন মোৰ গাল নহয়, ঢোলহে বজা পাৰে, একো নাই। সকলোৱে কিতাপবোৰ উলিয়াই লোৱা। মলয়া, তোমাৰ কিতাপ ক'ত? ছাৰ, মোৰ কিতাপখন আনিব পাহৰিলোঁ। নিজে পঢ়া কিতাপখনো আনিব পাহৰা। উঠা। ছাৰ, তাইৰ কিতাপখন মোৰ লগতে আছে। তোমাৰ কিতাপ কি হ'ল? ছাৰ, মোৰ কিতাপখন আনিব পাহৰিলোঁ। ইফালে আহা। টানো ধৰ। হাতখন দিয়া। ছাৰ মানিছো ভুল কৰিছে, কিন্তু ইমান তেনেকে মাৰিব নালাগে নহয়। তই চুপ থাক। ঐ, তোক কিয়ে পাইছিলে লোকৰ দুখত গাত পাতিলে? তহঁতে বুজি নাপাবি, তাইক মই বহুত ভাল পাওঁ আৰু তাইৰ বাবে এইখিনি কষ্ট পোৱাটো একো নহয়। জয়ন্ত, তুমি লোকৰ দুখবোৰ কিয় গাত পাতি লৈছা? তোমাৰ কষ্ট হোৱা তুমি বিচাৰা। মানে তাই তোক বহুত কপিল, তই য'তে ত'তে যি টি কথাবোৰ কিয় ক'ব বিচাৰ? খাব লাগে, যাব ইয়াৰ পৰা।
কেলা তই কি মানুহ বে তইতো নিজে নকয় আমাকো ক'ব নিদিয় কি হৈ আছে মানে কাহিনীটো মই হ'লে একো বুজা নাই দে বুজি পাবলৈ একো নাই মই যে তাইক ভাল পাওঁ কেতিয়াও নকবি আকৌ তাইও এজনী আমাৰ দৰে মানে তাইও এখন অন্তৰ আছে চকুৰ চাউনিতে যদি প্ৰেম হয় মইতো তাৰ বাবে কি কি কৰি আছোঁ তাই সেইখিনি বুজি নাপাব নেকি কেলা মোৰ মালজনী আজি স্কুলে অহা নাই তোৰ মালটো বিয়া খাব গৈছে ঐ তই কালি ক'ত বিয়া খাব গৈছিলি মোৰহে কথা যাওঁ নে নাযাওঁ তাৰ মানে ল'ৰা চাব গৈছিলি মোক আছে বুলি জুতি বুকি নাথাকিবি দেই তই যে বেলেগ ছোৱালীৰ লগত কিমান চিনি খাই থাক হা মইচোন তোৰ বাহিৰে বেলেগ ছোৱালীৰ লগত কথাই নাপাতো হ'ব দে তোক জনা আছে কিমান পানীৰ মাছ হ'ব দে মই যাওঁ বিচাৰিছো কাষৰতে ঐ দুখন গালত নালাগে এখন গালতে চুমা এটা দি যা সেই নীলাজটো বিচাৰিছো কাষৰতে সদায় তোমাক মাজনী মই তোক এই বছৰ কলেজত এডমিশ্যন কৰিব নোৱাৰিম পইচা একেবাৰে যোগাৰ কৰিব পৰা নাই তই আৰু এই বছৰ পঢ়িব নালাগে অহা বছৰ তোক যেনেকুৱা নহয় এডমিশ্যন কৰি দিম দুখ নকৰিবা মাজনী মলয়া এইবাৰ এডমিশ্যন ক'ত কৰিবা মই আৰু এই বছৰ নপঢ়োঁ দেউতাই এডমিশ্যন কৰি দিব নোৱাৰে দেউতাক ঘৰত গৈ ভালকৈ ক'বা আকৌ এতিয়া টাইম আছেতো এডমিশ্যন অপেন হৈছে জয়ন্ত তুমি ক'ত এডমিশ্যন কৰিবা নাজানো ক'ত কৰোঁ তোমালোকৰে ভাল ধনী ঘৰৰ ল'ৰা ভালকৈ পঢ়িবা বেষ্ট অফ লাক খুৰা 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 বহি পিছে কিয় বা আহিলি খুৰা মলয়াক বোলে এডমিশ্যন কৰি নিদিয়া পঢ়িব দিবতো মন আছে কিন্তু এডমিশ্যন কৰিবহে টকা নাই খুৰা ঘৰত মলয়া নাই নেকি আছে ৰ'বা মাতি দিছোঁ মাজনী মাজনী খুৰা এই টকা 5,000টো ল আমাৰ ফালৰ পৰা সহায় দিছোঁ আৰু মলয়াক এডমিশ্যন কৰি দিব তোমাক যে কি বুলি ধন্যবাদ দিম একো নাই খুৰা হ'ব ঐ তোৰ শহুৰবোৰে বহুত ভাল পাইছে আৰু মলয়াকতো ক'বই নালাগে তামান ফূৰ্তি পইচাটো মই দিছোঁ বুলি নকবি আকৌ নহ'লে বেয়া পাব এইফালে আছোঁ ফোন
কৰিলে ৰিচিভ নকৰ ন কিয়? মোৰ কি বেলেগ কাম বন নাই? তোক ভাল পাব বুলি অকল তোৰ লগতে কথা পাতি থাকিম নেকি? মোক মানে পাহৰিব বিচাৰিছ? পাগলী লিখা কথা কৈ নাথাকিবি দে। য'ত যাব আহিছ যা, মই এইফালে যাওঁ। মলয়া, ইমান দূৰ বাট খোজকাঢ়ি যাবানে? জয়ন্তৰ চাইকেলতে উঠা নহ'লে। দৰকাৰ পৰিছে তাৰ চাইকেলত উঠিব, খোজকাঢ়ি যাম, তথাপিও তাৰ চাইকেলত নুঠো। ঠিক আছে, মোৰ চাইকেলতে উঠা। ঐ মোলে ইমান দূৰ কলেজ খোজকাঢ়ি অহা যোৱা কৰে। চাইকেল এখনমান দিব পাৰিলে ভাল আছিলে। নতুন নহ'লেও ছেকেণ্ড হেণ্ড এখন পোৱা যাব। ঐ ক'ৰবাত ছেকেণ্ড হেণ্ড চাইকেল বেচিব লগা থাকিলে খবৰ কৰিবিচোন। আমাৰ মাহী ঘৰত এখন আছিলে, 2500 মান পালে দিম বুলি কৈছিলে। ঐ চাইকেলখন ভালে আছে ন? অঁ, নতুনে আছে। এক কাম কৰিবিচোন, কালি তই আৰু তই দুজনে চাইকেলখন তাইক দি আহিবিচোন। পইচাটো বাৰু মই মেনেজ কৰিম। ঠিক আছে, হ'ব। দে ব'ল এতিয়া যাওঁ। ব'ল। ঐ, তই আজি যাব নালাগে, মই অকলে গৈ দি আহোঁ। হ'ব দে। ময়ো যাম বুলি ভাবিছিলোঁ, নিমিলে। খুৰা, মলয়া ইমান দূৰ বাট কলেজ খোজকাঢ়ি অহা যোৱা কৰে। তাৰ কাৰণে ছেকেণ্ড হেণ্ড চাইকেল এখন যোগাৰ কৰি দিছোঁ। বেটা, তোমাক যে কি বুলি ধন্যবাদ দিম। মই এখন কিনি দিম বুলি ভাবিছিলোঁ, কিন্তু পইচাহে সুবিধা কৰিব পৰা নাই। ধুনীয়া লাগিছে। ঠিক আছে খুৰা, তেতিয়াহ'লে মই গৈ থাকোঁ। মলয়া, কালি কলেজত লগ পাম। মাজনী, ল'ৰাজন সঁচাই বহুত ভাল ন? কপিল, তোক মই কথা এটা ক'বহে মাতিছোঁ। কি কথা কোৱাচোন? তুমি মোক ইমান সহায় কৰা আৰু মোৰ দুখ সুখ কষ্ট সকলোবোৰ বুজি পোৱা। মই তোমাক বহুত ভাল পাওঁ কপিল। আই লাভ ইউ। জয়ন্তও ভাল পায়। যি হয় হ'ব। ময়ো তোক ভাল পাওঁ। লাভ ইউ টু। ব'ল। সেই কপিল অহাই নাইচোন আজি। এই কপিলে নাহে বোলে আজি। ব'ল। ব'ল। কি হ'ল, ৰখিলি যে? সেইটো মলয়াৰ কপিল নহয় জানো? হয়তো। সিহঁতৰ মাজত কিবা চলি আছে নেকি? জানো, নাজানো দেই। বলচোন। তই কলেজ নাহ বুলি কৈছিলি দেখোন। তোক কিয় লাগে? ঠিক আছে, আহি থাক।
কি হ'ল ইমান দেৰি কৰিছা যে আহিব মন নাছিলে নেকি নহয় অ, ঘৰত কাম এটা আছিলে সেইকাৰণে দেৰি হ'ল। ব'ল আগলৈ যাওঁ। ঠাইখন ধুনীয়া লাগিছে ন? ঐ তোক এটা কথা কওঁ দেই কি কথা কোৱাচোন? তোৰ যে কেইটামান পাগল লুগুৰি আছে সিহঁতৰ লগত নুঘুৰিবা আকৌ পাগল লুগুৰীয়া মানে? জয়ন্তহঁতৰ লগত নুঘুৰিবা কৈছো ঠিক আছে নুঘুৰো। ঘূৰিলে চাবি আকৌ কেতিয়াও মাত নিদিম আৰে নুঘুৰো বুলি কৈছো তো। হ'ব ঘৰত মোৰ বহুত কাম আছে যাওঁ বল এতিয়া দেউতা আপোনাক এটা কথা ক'ব আছিলে কি কথা কোৱাচোন মাজনী? আমাক যে সহায় কৰি থাকে কপিল তাক মই বহুত ভাল পাওঁ আপোনাৰ কিবা আপত্তি আছে নেকি দেউতা মাজনী বাধানো কি দিম? ল'ৰাজনো বহুত ভাল, স্বভাৱ চৰিত্ৰও বহুত ভাল, মোৰ একো আপত্তি নাই। তুমি তাইৰ লগতে সুখী হ'ব। সঁচানে দেউতা সঁচা। কৈ কিয় মাতিছিলি ক? কপিল আমি বহুত দিন ফুৰিব যোৱা নাই, ব'ল আজি গাঁৱৰ ফালে ফুৰিব যাওঁ। মই নাযাওঁ দে, তহঁতে গৈ থাক আৰু এইবোৰ ফাল্টু কামত মোক লগ ধৰি নাথাকিবি। ঐ তোক যে মই ভাল পাওঁ সেইটো কথা মই দেউতাক কৈছোঁ আৰু দেউতাই আমাৰ সম্পৰ্কতে একচেপ্ট কৰিছে বিয়া পাতিব পাৰিবা এতিয়াই দেই, আগলৈ গৈ বহ ব'ল। ঐ কি হ'ল? সেইটো কপিল আৰু মলে দেখোন। বলচোন কপিল তহঁত দুজন ৰিলেশ্যনত আছা নেকি? তোক কিয় লাগে মলয়া তোক কোৱা নাই, তই এনে মাজতে তেপটেপাই নাথাকিবি। কপিল ক। হয়, মই মলয়াক ভাল পাওঁ। কপিল তই কিয় এনেকুৱা কৰিলি? তোক বন্ধু হিচাপে বহুত বিশ্বাস কৰিছিলোঁ। আৰু মলয়া তোক এডমিশ্যনৰ পইচা মই দিছোঁ। আৰু চাইকেল মই কিনি দিছোঁ। মই দিয়া বুলি গম পালে তুমি নল'বা বুলি কপিলৰ হাতত দিব দিছোঁ। কাৰণ তুমি বুজি পোৱা নাছিলা মই তোমাক কিমান ভাল পাইছিলোঁ। একো নাই, তোমালোক হেপী থাকিবা। মোৰ জীৱনটো সেনেকুৱা আছিল চাগে। বল শুনাচোন মোৰ জীৱনটো তোমাতকৈ বহুত বেলেগ য'ত অকল দুখেই দুখ সৰুতে মাক হেৰুৱাৰ বেদনাই মনত পৰিলে চকুৰ পানী শেষ নহয় ভাবিছিলোঁ ভাল জীৱন সংগী এজন পাইছিলোঁ জীৱনটো সুখ হ'ব কিন্তু নহ'ল জয়ন্ত অকল তুমি মোক ভাল পোৱা নাছিলা ময়ো ভাল পাইছিলোঁ তোমাক কিন্তু তুমি ভাল পাওঁ বুলি আজিলৈকে কৈ নাপালা মোক ভাল পাওঁ বুলি মলয়া তুমি যাৰ লগত আছা তাৰ লগতে সুখত থাকা। মই বেলেগে মাছ ধৰা পুখুৰীত মই মাছ ধৰা মানুহ নহয়। ঐ বল কপিল তুমি মোক এনেকুৱা কৰিবি বুলি ভবা নাছিলোঁ তোমাক মই বহুত বিশ্বাস কৰিছিলোঁ আজিৰ পৰা আমাৰ সম্পৰ্ক শেষ গুড বাই
জয়ন্ত মই হয়তো তোৰ পৰা ক্ষমা খোজাৰ যোগ্যতা নাই তই তাক ভাল পাওঁ বুলি জানো কিন্তু কি কৰিম ক যেতিয়া তাই মোক ভাল পাওঁ বুলি কৈছিলে মোৰ মনটোকে মই বুজাব পৰা নাছিলোঁ চা জয়ন্ত তোক মই আৰু কষ্ট দিব নিবিচাৰোঁ যি হ'ল হ'ল সকলোবোৰ পাহৰি তই মলাইক আপোন কৰি ল তইহে তাইক সুখত ৰাখিব পাৰিবি তাইয়ে তোমাক বহুত ভাল পায় কিন্তু ভাল পোৱাবোৰ প্ৰকাশহে কৰিব পৰা নাছিল ঐ ঐ তই একো এটা নক যে কপিল কথাবোৰ কোৱাৰ লগে লগে সম্ভৱ নহয় মই ভাবি চাব লাগিব তোক বাৰু মোৰ ভাল বন্ধু বুলি ক্ষমা কৰি দিছ আগলৈ আৰু কাৰো লগত তেনেকুৱা নকৰিবি তই টেনশ্যন নলবি ব'ল এতিয়া ঘৰলৈ যা গধূলি হ'ল কালি মলাইক লগ কৰি দিম কথা পাতিবি ব'ল ব'ল কথাবোৰ ক'ৰ পৰা আৰম্ভ কৰোঁ ধৰিবই পৰা নাই নহ'লে তুমি কিবা এটা কোৱা চৰি হ'ব তুমি জানি বুজি ভুল কৰা নাই নহয় ইমান ভাল পাইছিলা যদি কোৱা নাছিলা কিয় মইতো তোমাক ভাল পাইছিলোঁ ক'বলৈ জানো সুবিধা দিছা হ'লেও তুমি মোৰ কাৰণে কি কি কৰিছা ন তোমাৰ প্ৰতি ভাল পোৱা বহুত আছিল তুমি কষ্ট থকাটো বিচৰা নাছিলোঁ এতিয়াও সেই ভাল পোৱা আছেনে আছে যদি তুমি এবাৰ কোৱা ভাল পাওঁ বুলি মই আজীৱন তোমাৰ লগত থাকিব ৰেডি তুমি মোৰ বাবে বহুত কষ্ট কৰিছা তোমাক আৰু কষ্ট নিদিওঁ মই তোমাক বহুত ভাল পাওঁ আই লাভ ইউ লভ ইউ টু চকুৰ পানীখিনি মুচিলোঁ তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব আৰু আমি বহুত বাৰিষা হৈ আছে সেই বাৰিষাতে শ্বুটিং কৰি আছোঁ আৰু সেইকাৰণে বহুত কষ্ট হৈছে ভিডিঅ'টো বনাওঁতে আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে আৰু নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কৰি দিব আৰু পাৰিলে ভিডিঅ'বিলাক যদি ভাল লাগে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু সকলোৱে আছে এইফালে মাহিদেৱে 31 পাৰ্ট কৰিছে আৰু এইফালে মানে এইফালে চবেই আছে আৰু ভিডিঅ'টো বনাওঁতে তিনিজন মানুহে কষ্ট কৰিছে ভাইটি তাৰপিছত আৰু ইফালে আমাৰ দুখ আছে আৰু আমি মানে পূৰা ৰাতিও কেতিয়াবা লাগি থাকোঁ আৰু ৰাতিপুৱা আহোঁ ভাত চাত কেতিয়াবা খোৱা নহয় তো সেনেকৈ কষ্ট কৰি বনাইছোঁ আৰু আগলৈ তেনেকুৱা ভিডিঅ' আপোনালোকৰ আগলৈ দি থাকিম তো আপোনালোকে সেইকাৰণে ছাপোৰ্ট কৰাৰ দায়িত্ব আৰু মোৰ বিশেষকৈ 17 বন্ধু বান্ধৱীসকলক কৈছোঁ আমি 17 ল'ৰা হয় আৰু আপোনালোকে আমাক ছাপোৰ্ট কৰক আমি 17 হয় তো আগুৱাই যাম একেলগে ধন্যবাদ আৰু নেক্সট এটা ভিডিঅ' লৈ লগ পাই আছোঁ বাই বাই ৰ একচন ক ক ৰ ক